আজি আছে মোৰ দুটাকে শ্বুট হেহে ৰেডি হৈ গলো প্ৰথম শ্বুটটো আছিলে আইটেকত হেতু কৰি মেলি আমি লাঞ্চ কৰিব গলো আৰু এইখিনিতে মোৰ মাহিৰ ছোৱালীয়ে ভিডিঅ' কল কৰিলে কাৰণ অহাকালি আমি গুৱাহাটীলৈ যাম মই পিছে শিওৰ নাছিলো মোৰ যোৱা হয় নে নাই বাৰু এয়া আমাৰ অৰ্ডাৰ আহি পালেহি যেহেতু সেকেন্ড শ্বুটটো দেৰিকে আছিলে হেহে লাহে ধীৰে খাই মেলি ওলালো এয়া চাওকচোন মই খতম কৰিবই নোৱাৰিলো কি কৰিব অকমান খালে পেট ভৰিয়ে যায় বাৰু খাই মেলি এতিয়া লিপষ্টিক লগাই লৈছো যেহেতু টাইম হোৱাই নাছিলে হেহে আমি আৰু অকমান টাইম ৱেট কৰিলো তাৰ পিছত আমি ফাইনেলি উলালো সেকেন্ড শ্বুটটো আছিলে ইন্ডিয়ান সিল্ক হাউস এজেন্সি ইয়াত শ্বুট কৰোতে অলপ টাইম লাগি গল যেহেতু শাৰী পিন্ধি শ্বুট কৰিব লাগে প্ৰথম শাৰীখন যে ইমান ধুনীয়া লাগিছে নহয়নে বাৰু মা অম্মলা মা কোসম মল্লি লালি পাড়ে নন্টা তাৰ পিছত নেক্সট শাৰীখন পিন্ধিলো ইমান সময় থিয় দি মোৰ ভৰিৰ বিষ উঠি গৈছিল বাৰু আপোনালোকৰ পিছে মই কোনখন শাৰী পিন্ধোতে বেছি ভাল লাগিছে কমেন্টত জনাব